So good morning friends, welcome back my channel. Time হৈ গ'ল 8:30. মই গৈ আছোঁ মৰিগাঁও. একচুৱেলি মই বুলি ক'লে ভুল হ'ব, আমাৰ টিম হিউমেনিটি আৰু মটৰ চেলেঞ্জৰ পৰা গৈ আছোঁ মৰিগাঁও বানাকান্তক সহায় কৰাৰ কাৰণে। এতিয়া আহি পেলাই টিংগেট পাৰ হৈছোঁ আৰু ইয়াত ট্ৰেফিক জাম বহুত হয় ন, সেইটো কাৰণে লাহে লাহে আহিব লগা হৈছে। লাহে লাহে আহি আছোঁ ট্ৰেফিক জামৰ কাৰণে। ইয়াৰ পৰা ৰাস্তাটো ধুনীয়া হয়। এতিয়া মৰিয়াবাৰী ক্ৰছ কৰিছোঁ। মৰিয়াবাৰী ক্ৰছ কৰাৰ আগৰ পৰা ৰাস্তা কণ্ডিশ্যন একেবাৰে বেয়া হয়, গোটেই ৰাস্তাত নাই, গোটেই বোকা ৰাস্তা। ভাবা নাছিলোঁ ইমান ৰাস্তা বেয়া বুলি, ইয়াতে ইমান বেয়া ৰাস্তা আছে বুলি। ইয়াতকৈ বেয়া ৰাস্তাটো আজিলৈকে মই ক'তো পোৱা নাই, ফাৰ্ষ্ট পাইছোঁ এনেকুৱা বেয়া ৰাস্তা। তেওঁ আহি আছোঁ ধুনীয়াকৈ। চ' আমিবিলাকতো এদিন আহি গুচি যাম, কিন্তু ইয়াৰ যে লোকেল লোকসকলৰ বহুত প্ৰব্লেম হয় ন। চ' সেইটো কাৰণে অলপ চৰকাৰৰ চকু দিব লাগে ৰাস্তাটোৰ ওপৰত। গোটেই ৰাস্তাটো বোকা, ৰাস্তা বুলিবলৈতো একো নায়েই, যে গোটেই ৰাস্তা খাৰ হৈ বাইক চলাব লগা হৈছে, বহুত কষ্ট হৈছে। সকলোৱে বুজি চৰকাৰখনক ভাল পাইছে। সেই চৰকাৰখনৰ ওপৰত আপোনালোকে কিবা এটা আপোনালোকৰ বিশ্বাস এটা আছে, আপোনালোকে কিবা এটা কৰিব। কিন্তু এটা কথা, বিশ্বাসটো কৰি থাকিলে নহ'ব, বিশ্বাসটো ইয়াত ৰাখিলে নহ'ব, বিশ্বাসটো সেই বস্তুটো আপোনালোকে ৰাজহুৱা মানুহৰ লগত আলোচনা কৰক, যাতে প্ৰতি বছৰ বানে যেনেকৈ উটুৱাই নিছে। আশা কৰোঁ এই বছৰ চাগে বহুতখিনি দিন আছে আৰু আগন্তুক ইলেকশ্যনলৈ বহুত বছৰ, 5 বছৰ আছে। এই 5 বছৰতে আপোনালোকৰ বানটো নিৰ্মাণ হয় আৰু অহা বছৰ ইয়াত যাতে শুকান পৰিৱেশ এটা দেখিবলৈ পাওঁ, সেউজীয়া পৰিৱেশ এটা দেখিবলৈ পাওঁ, মানুহে যাতে সুখত থাকে, সেইটোৱে আমি কামনা কৰোঁ আমাৰ ফালৰ পৰা। গতিকে আপোনালোকৰ ফালৰ পৰা কওক, এতিয়া কিমানখিনি মানুহ আপোনালোকে ইয়াত পালে? এতিয়া ৰিলিজটো আমাৰ বৰ্তমান 80 মানুহখিনি। আমি ধৰি লওক 152 ঘৰ আছিলোঁ। ইয়াৰে আমি আপোনালোকৰ ফালৰ পৰা, এন জি অ'ৰ ফালৰ পৰা ধৰক নগাঁও যিটো টিমৰ ফালৰ পৰা আমি 80 ঘৰে পাইছোঁ। এতিয়াও আৰু বাকী আছে আমাৰ। গতিকে আশা কৰোঁ আপোনালোকে যেনেদৰে আমাক আনন্দ দিলে, এই আনন্দটো আমি খুবেই ভালেই পাইছোঁ। আৰু আপোনালোকে যিটো মাথাউৰি কথা ইয়াত উল্লেখ কৰিলে, ইয়াৰ বাবেও আমি আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকেও যাতে এই টিমটোৰ যোগেদি চৰকাৰক আবেদন জনাব। আমি বিষয়ববীয়াসকলৰ লগত, আমাৰ বিধায়কসকলৰ লগত যোগাযোগ কৰি আমি ইয়াৰ স্থায়ী সমাধানৰ বাবে আমাৰ বাকী আপোনালোক এইখন গাঁৱৰ, আপোনাৰ নাম? আপুনি কি কৰে? বৰ্তমান গাঁৱৰ মুখিয়ালা। আপুনি মই ধৰি লওক গাঁৱৰে সেৱক আৰু ঠিক আছে বাৰু, আপোনালোকক লগ পাই বহুত ভাল লাগিল। আগলৈ আশীৰ্বাদ কৰিব, আপোনালোকৰ পৰা বেলেগ একো নালাগে, আমাৰ আশীৰ্বাদ কৰিব সকলোকে কাম কৰি যাব পাৰোঁ। যাতে ভৱিষ্যতে এই বছৰ যেনেকৈ আহিছোঁ, এইবছৰ এইটো কাম বুলি নহয়, অনাগত দিনত যাতে 10জনৰ ভালৰ কাৰণে, 10জনৰ কিবা এটা হকৰ কাৰণে যাতে কিবা এটা চিন্তা কৰিব পাৰোঁ। গতিকে সেইটো আপোনালোকৰ সমূহ ৰাইজৰ ফালৰ পৰা কৰজোৰা আশীৰ্বাদ বিচাৰিলোঁ। ধন্যবাদ। বস্তা পৰি নিদিব, শ্লিপ কৰিব বস্তা পৰি। যাবগৈ এইবিলাকত চপাই
लोगों को आते हैं दो नजर हम मगर देखो दो नहीं ओ जुदा या खफा खुदा